Hey guys, আজি একদম বঢ়িয়া ভিডিও এটা লৈ নিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোকে ভাল পাব স্কিপ নকৰিব খালি চাই যাওক আৰু এয়া দীঘল কেয়া লৈ লৈছো সব পিস মানে আজি আমিও ঘৰতে সাবুন তৈয়াৰ কৰোঁ বুলি ভাবিলো হে গতিকে সব পিসটো লৈ ললো আৰু আমি সাবুন বনাম যেহেতু গোলাপ ফুলৰ পৰা সো হে গতিকে গোলাপ ফুল লাগিব তো গোলাপ ফুল ললো আৰু গোলাপ ফুলখিনি ধুনিয়াকে পিসি ললো এদৰে তাৰ পিছত আমি লৈছো বাদামৰ তেল লগতে গোলাপ জল আৰু এখিনি ইউজ কৰি থকা হয় প্লাস ই ভিটামিন ক্যাপসুল আৰু ই ভিটামিন ক্যাপসুলৰ বেনিফিটস টো আপোনালোকে জানে স্কিনখন প্ৰটেকশন কৰি ৰাখে মানে ইনফেকশন পুৰৰ পৰা ৰুট হয় তাৰ পৰা আমি এইখিনি সব পিসটো সৰু সৰুকে কাটি ললো যেহেতু হুনকালে হবল তেতিয়া গেছটো অন কৰি কেৰাহীত পানী অকমান দি এই দৰে আমি বাটি এটাতে এনেকে থৈ দিলো আৰু গোটেইখিনি মিক্স কৰি ললো মানে গোলাপ ফুলখিনি আৰু সব পিসনি একেলগতে মিক্স কৰি এই দৰে অকমান গৰম হ'বলৈ দিছো তাৰ পিছত গোলাপ জল এক চামুচ অলপ দিছো আৰু তাৰ পিছত এইফালে বাদামৰ তেলটো অলপ দিছো আৰু যেহেতু আমি অকনমান বনাইছো সব পিসু অকমান লৈছো এই গতিকে কম পৰিমাণৰ বস্তুখিনি আমি দিছো তাৰ পিছত ক্যাপসুল দুটাহে ইউজ কৰিছো ইয়াতে আৰু অকমান সময় এদৰে উতলিবলৈ দিছো গোটেইখিনি মিক্স কৰি মেলি তাৰ পিছত গ্যাস অফ কৰি আমি নমাই দিলো আৰু এনেকে দুটাত হল আৰু দুটা এনেকা টেমাত আমি বস্তুখিনি থব পাৰিলো আৰু এইখিনি 15 to 20 মিনিটস হ'ব পাৰে তেতিয়া মানে যেতিয়ালৈকে টান হোৱা লৈকে মানে থব পাৰে ফাইনালি টান হৈ গল নমাই দিলো এফালে মানে উলিয়াই দিলো আৰু এফালে ইমান সফট হৈছে মানে হসাকে সুবলে বেলেগ সফট মানে বেলেগ সাবুনতকে আমি দোকানৰ পৰা যে কিনি অনা সাবুনতকে এই সাবুনটো মানে বেনিফিটছটো বেছি হ'ব যেন লাগিছে আৰু এফালে মই হাতে ধুই লৈছো আৰু হসাকে বহুত কোমল লাগিছে মানে একদম আৰু গন্ধটো ধুনিয়াই লাগিব obviously আৰু ফাৰ্স্ট বনাইছো দেই ফাৰ্স্ট বনাইছো সো নেক্সট বাৰ সকে আৰু ভাল হ'ব ভাবিছো আৰু তাৰ পিছত এয়া মুখখনো মই ধুবলৈ ৰেডি কৰিছো সো যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰি দিব দেই কমেন্ট কৰি দিব তাৰ পিছত এয়া দুটাত বনোৱা হৈছে যেহেতু মই দুটা এনেকে লৈ লৈছো হসাকৈ এনেকে মানে ঘৰত বনাই এনেকা ইউজ কৰিব পাৰিলে বহুতে ভাল খালি ট্ৰিপস টু বহুত ইজি মানে বহুত ইজি প্ৰসেস হয় বহুতে এলোভেৰা দি ইউজ কৰে প্লাস নিমৰ সাবুনটো বেষ্ট ভাল হয় হালধি পৰাও এনেকে বনাব পাৰে হালধি সাবুন সো বিভিন্ন ধৰণৰ পৰা আপোনালোকে বনাব পাৰে তো খুবেই ভাল ৰিজাল্টস হ'ব পাৰে এদিন লগালে কেতিয়াও নহয় আপোনালোকে লগাই থাকিব লাগিব আৰু আমাৰ মুখখন ধুই দিলো আৰু হসাকে বিৰাট কোমল লাগিছে বিৰাট কোমল ইউজ কৰি চাবচোন আপোনালোকেও এনেদৰে আজিকালি এটো বহুতে বনাই ঘৰতে সাবুন সো আমিও বনালো আপোনালোকে জনাব মোৰ আজি এই ভিডিওটো কেনেকুৱা পালে আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি দিব লাইক কৰি দিব কমেন্ট কৰি দিব ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু সো আজিলে বাই বাই